ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ঘৰ সংসাৰ। ৰাতিপুৱা বৰ ধুনীয়া জেগা এডোখৰলৈ আহিছোঁ আপোনালোকক দেখাম বুলি, কাৰণ পিকনিক আহি আছে। এতিয়া জানুৱাৰী মাহ আহি আছে, আপোনালোকে ভিডিঅ'টো চাই আহিব পাৰিব। আমি আহিছোঁ এতিয়া বালিজান বুলি কয়, যিডোখৰ জেগাৰ কথা কৈছোঁ সেইডোখৰ জেগাত ধুনীয়া পিকনিক হয়। আৰু আপোনালোকে জানুৱাৰী মাহটোত আহিব, সকলোৱে আহিব। খুব টান সকলোকে। আমি য'লৈ আহিছোঁ নহয়, এইখন আমৰ জেগা। আৰু এইডোখৰ দেখিছে নহয়, ইয়াত এইখন আগতে এখন পাৰ্ক আছিলে। ইয়াত বহিবলৈ খেলিবলৈ সকলো বস্তু আছিলে, কিন্তু কি কৰিব, এই যে নদীয়ে গোটেইখন উটাই লৈ গুচি গ'ল বুজিছে। আৰু আপোনালোককনো কি নেখাম, এই বগৰী গছ আছে, ইয়ালৈ আহিলে বগৰী খাবলৈ পাব। এইডোখৰ কি বুলি কয়, বালিজানলৈ আহক আপোনালোকে, ধুনীয়াকৈ পিকনিক খাই কেনে যাওক। একদম ধুনীয়া জেগা, পিকনিক জেগা, আপোনালোকে ভাল পাব। বৰ ধুনীয়া জেগা। আৰু গাখীৰ খাবলৈ পাব আপোনালোকে, গাখীৰ যে দুধ, সেইটো দুধটো খাবলৈ পাব। আৰু গৰু চাবলৈ পাব, আৰু ম'হ চাবলৈ পাব, আৰু একো নাপায়। আৰু মাছ চাছ খাবলৈ পাব, চাবলৈ পাব। বৰ ধুনীয়া জেগা। আৰু কিনো দেখাম আপোনালোকক, দেখিছে নহয় এখন, এইবোৰ চাওকচোন কেনেকৈ ভাগি গৈছে, এডোখৰ নাইকিয়া হৈ গৈ আছে। আৰু দুদিনমানৰ পিছত চব গুচি যাব। আমি যে আগতে সেই আঙুলি টুৱাই দিছোঁ, দেখিছে জেগাডোখৰ, সেইডোখৰত আগতে আমি মাছ মাৰিবলৈ আহোঁ। এতিয়া জেগাডোখৰে নাইকিয়া হৈ গৈছে। অ' দাই, মাছ আনিছেনে? এপুৱা নিজে খাবলৈ হ'বহে। মাছ মাৰিছিলে, মাছেই নাই সেনেকৈ। ব্ৰহ্মপুত্ৰ যে, মাছেই নোহোৱা হ'ল। চাওকচোন, এই বগৰী গছ, প্লাম। আৰুনো কি দেখাম আপোনালোকক, বৰ ধুনীয়া ধুনীয়া জেগা আছে ইয়াতো, পিকনিক খোৱা জেগা এইবোৰ। কাৰণ নদী কিনাৰ বুলি ক'লে চবেই ভাল পায় জানুৱাৰী মাহটোত পিকনিক জেগা। এনেইতো ক'তো খাব নোৱাৰে, অকল নদী কিনাৰে বিচাৰি ফুৰে। সেইকাৰণে আপোনালোকক দেখাইছোঁ আৰু পিকনিক জেগাবোৰ দেখাইছোঁ আপোনালোকক। চাওক কি ধুনীয়া ধুনীয়া পিকনিক জেগা। অ' মাই গড, গোটেই মহচোন খুন্দিয়াই নেভাঙিলেহে আছে। হেৰিটো চাওক, একদম মজা দেই। খালি মনে মনে যাব লাগিব দেই, নহ'লে এলাহ কৰিলে যিটো খুন্দা দিব ৰুপৈ এই ডাইৰেক্ট নদীত। এইফালে আৰু এইফালে আহিলে কিবা মনটো এনেই ভাল লাগে। এইবোৰ ধোঁৱাই দিছে, ধোঁৱাই কেনে হেৰি মাখি নাইকিয়া হৈছে। মোৰ ওচৰলৈ যাব নোৱাৰা, দিব খুন্দা। এতিয়া আহিব বুটত কি কি আহিব, মাছ আহে, চব্জি তব্জি কিবা কিবি ধেৰ আহিব। আৰু আজি বজাৰ আছে তাতে, ইয়াতে ওচৰতে বজাৰো বহিব নেকি আজি। এইডোখৰ বালিজান বুলি কয়, পিকনিক জেগা এইবোৰ। এনেইতো একো নাই ইয়াত, অকল পিকনিক জেগা। পিকনিক খাব আহিব পাৰিব ইয়াতো। বগৰীতলিৰ পৰা অকণমান এইফালে আছে, 1 কিলোমিটাৰ নহয়, 500 মিটাৰমান দূৰত আছে এইডোখৰ। যিসকল লোকে মোৰ ভিডিঅ'টো চাই আছে দূৰৰ পৰা, যদি আমাৰ ডিব্ৰুগড় এইফালে আহোঁ বুলি কয়, তেতিয়া এইডোখৰ জেগালৈ আহি কেনে পিকনিক খাব পাৰিব। ওচৰখিনিতো গমেই পায়, ওচৰখিনি আহে ইয়ালৈ। যিখিনি লোকে দূৰৰ পৰা চাই আছে সেইখিনিয়ে আহিব পাৰিব। বৰ ধুনীয়া জেগা। আৰু বগৰী চগৰী পায় ইয়াত, বগৰী গছ ধেৰ আছে, ধেৰ বগৰী লাগে ইয়াত। আহিব আপোনালোকে, আশা কৰোঁ। আৰু ভিডিঅ'টো চাই ভালেই পাব। আৰু পানী হ'লে মানে এইবোৰ ডুবি যায়, বেছি পানী হ'লে মানে। তেতিয়া ম'হ চহবোৰ এইফালে গৰু চহবোৰ লৈ যায়গৈ, খুটিবোৰ। আৰু
এই মাজতো আছে ফুটি আছে সেয়া অলপ অলপকৈ পানী হয় নেকি জানো তাতো খালি গছ গছনি ৰুই দিলে অলপ হেৰি হৈ গ'ল ওখলৈকে হ'ল জেগাডোখৰ এইডোখৰ আৰু আপোনালোকক কওঁ সেইটো চাইডে আমাৰ পেহী ঘৰ আছিলে বালিজানৰ তাতে আছিলে আগতে এইবোৰ নদী নহয় মানে আগতে একদম পাম আছিলে পেহী ঘৰ আছিলে এতিয়া পেহী তাত নাই অলপ দূৰলৈ গুচি গ'ল চৰকাৰে মাটি দিলে তালৈ গ'লগৈ আগতে ইয়াত গোটেইখন গাঁৱে আছিলে এইবোৰ সকলো জেগা এইবোৰ গাঁৱে হৈ আছিলে এইবোৰ নদী ইয়াত নাছিলেই তেতিয়া এতিয়াহে গোটেইখন অৱস্থা নাইকিয়া কৰিলে আৰু চৰকাৰক কওঁ যে যিমানখিনি পায় আমাক মুঠাই দি কিনে জিঅ' বেগ মাৰি দিলে বেছি ভাল লাগিব কাৰণ নদীখন নিচেই কাষৰ পালেহি আৰু ইটো চাইডে বাম কৰি দিছে এইটো চাইডে দ হৈ আছে কাৰণ ইটো চাইডেতো মানুহ নাই এইটো চাইডে আছে উত্তৰ চাইডে গোটেইখিনি বাম হৈ গ'ল আৰু দক্ষিণ চাইডে খান্দি নিবলৈ লৈছে আৰু আপোনালোকক কওঁ যে এইখিনি জেগা জিঅ' বেগ আৰু মুঠাই মাৰি কিনে অলপ ওখ কৰি দিলে আমি ভাল পাওঁ কাৰণ আমাৰো কেতিয়াবা বিপদ আহিব পাৰে সেইটো কাৰণে এতিয়া বাৰু ঠিকে আছে ক'ব নে কেতিয়া কি হয় সেইটো কাৰণে সোনকালে যিমানখিনি পাৰে সোনকালে মুঠাইটো মাৰি দিলে ভাল হ'ব আৰু জিঅ' বেগ মাৰি দিয়ক যিমানখিনি এইটো চাইডে জিঅ' বেগ মাৰিলে সেইখিনি বৰ্তমান খহিবলৈ এৰিলে এইখিনি জেগা অলপ অসুবিধা হৈছেগৈ কাৰণ এইটো চাইডৰ পৰা খহাই আনি আছে গোৱা কাৰণ এডোখৰ হ'ল আৰু বাকী এডোখৰ আছে এইডোখৰো যেন চৰকাৰে কিবা এটা ব্যৱস্থা কৰি কিনে আমাক মুঠাই মাৰি দিয়ে তাকে আমি আশাবাদী হৈছোঁ এয়া আৰু ভিডিঅ'টো আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট সকলোখিনি কৰিব আৰু চেনেলটো নতুন হয় আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু মই কমেডি ভিডিঅ' বনাওঁ আৰু ঘৰ সংসাৰ বুলি আছে চেনেলটো আৰু মাজে মাজে ব্লগো বনাম আপোনালোকক দেখাম সকলো জেগা আৰু চবৰে মন যায় ফুৰিবলৈ মন যায় ফুৰা জেগা দেখাম আপোনালোকক সকলোখিনি দেখাম আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব আৰু কমেডি ভিডিঅ' বেছি বনাম মই এখন পাৰ্ক আছিলে পাৰ্কখন বৰ্তমান এতিয়া নাইকিয়াই হ'লগৈ আগতে বহা জেগা বৰ ধুনীয়া জেগা আছিলে ইয়াত যেতিয়া হ'লেও আহি কিনে ধুনীয়াকৈ বহিব পাৰি এতিয়া একোৱেই নাই কচু হ'ল গছ গছনি দুজোপামান আছে আৰু বাছ পাৰ্কৰ লেখীয়া বনাই দিছিলে বৰ ধুনীয়া আছিলে ঝুলনা চুলনা আছিলে কিবাকিবি সকলোখিনি আছিলে আৰু এতিয়া একো নাই আৰু চব পানীয়ে লৈ গ'ল যিকেইটা বস্তু আছিলে সেইকেইটাও চুৱে নিলে হ'লে বৰ ধুনীয়া নিজান জেগা আৰু পিকনিক খোৱা জেগাটো বেছি আৰু সকলোৱে আহিব পাৰিব পিকনিক খাবলৈ এইবিলাক চব্জি আহিছে কলমৌ বুলি কয় কলমৌ পইচা দিতা 1300 টকা দিয়ক কুকুৰা দুটা লৈ যা 1300 ঔটেঙা আহে অহাটো বৰ অসুবিধা হয় কাৰণ নদীৰ মাজত আছে গাঁও মিচিং গাঁও কলমৌ আহিছে ঢেকীয়া আহিছে জাতিলাও কিবা কিবি আহিছে আৰু কুকুৰা হাঁহ সকলোবিলাক আহে বজাৰ বহে এইবিলাক কোনটো কাৰণ ভিতৰলৈ সুমিয়াই দিছে সৰু গলি এটি আছে তাতে সুমিয়াই দিছে ভিতৰলৈ থব এখন আগত সোমাবগৈ আৰু ভিডিঅ'টো ইমানতে শেষ কৰোঁ